মিজান নিউজৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তত আহি পৰিছে অসমৰ আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে অতিকৈ ভাল খবৰ। বিগ ব্ৰেকিং নিউজ। আত্মসহায়ক গোটৰ মহিলাসকলক চৰকাৰে দিব স্কুটি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ৰাজহুৱা স্থানত ঘোষণা কৰিছে। এই মুহূৰ্তত আহি পৰিছে আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে অতিকৈ ভাল খবৰ, কিয়নো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা স্থানত এই কথা ঘোষণা কৰিছে যে ৰাজ্যৰ আত্মসহায়ক গোটৰ মহিলাসকলক দিয়া হ'ব স্কুটি। ইতিমধ্যে 6,000 স্কুটি মুকলি কৰিছে আৰু এই স্কুটিবিলাক ক'ত কেনেকৈ আবেদন কৰিব লাগিব সবিশেষ পৰৱৰ্তী ভিডিঅ'ত জনাম। গতিকে বন্ধুসকল, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। পৰৱৰ্তী ভিডিঅ'ত ক'ত কেনেকৈ আবেদন কৰিব লাগিব সেইটো বিষয়ে আপোনালোকক জনাম। ধন্যবাদ।